Everyone and good morning. ক্লাছলৈকে যাব ৰেডি হৈ ললো। আজি ৰাতিপুৱা 6টাতে যিটো ৰ'দ ওলাইছে গোটেই দিনটো পুৰা গৰম দিব চাগে আৰু এইকেইদিন মাজে মাজে বৰষুণো দি আছে তো আজি লাগা নাই বৰষুণ দিব যেন কিন্তু ক'ব নোৱাৰি আৰু দিবও পাৰে যাও ক্লাছলৈকে মোৰ ক্লাছটো একচুয়ালি ৰাতিপুৱা 6:30 পৰা ষ্টাৰ্ট হয় আৰু এনেকৈ দুটা তিনিটামান বেটচ থাকে কেতিয়াবা দুটা থাকে কেতিয়াবা তিনিটা থাকে আৰু মই ৰাতিপুৱা মানে মোৰ বেটচবোৰত আৰু অনলাইন অফলাইন দুটা ক্লাছেই থাকে সো আপোনালোকে যদি কোনোবাই জয়েন কৰিব বিচাৰে কৰিব পাৰে ইমান গৰম দিছে ঘৰ আহি পালো ক্লাছ কৰি মেলি দেন অকমান দৈ আৰু গুল নেমু আছিলে সো গোটেই অকমান হেয়াৰত লগালো কাৰণ বহুত গৰম দিছে আৰু একচুয়ালি দৈটো আমাৰ চুলিত নেচাৰেল কণ্ডিশনাৰ হিচাপে কাম কৰে আৰু নেমুটো একচুয়ালি ডেন্ড্ৰফবোৰ চাফা কৰে আৰু এই গ্ৰিসি হেয়াৰবিলাক যিবোৰ থাকে সেইবোৰ অলপ ভাল কৰে সো নেচাৰেল ট্ৰিটমেণ্টে কৰি থাকোঁ আৰু ঘৰত দেন আজি আকৌ যাম আমি আমাৰ স্পেচিয়েল বাচ্চাখিনিৰ নাটক আছে কলাক্ষেত্ৰত তো আমি কলাক্ষেত্ৰলৈকে যাম নাটক চাম আপোনালোককো দেখুৱাম কোনে বনাইছে 80 টকাৰ লেমনেড বোলে ঠাণ্ডা ঠাণ্ডা নেমু পানী আইচ লাগিব নেকি আইচ ল'ব পাৰে ঘৰৰ নেমু সেইদিনা মাহীহঁতৰ ঘৰত যাওঁতে আনিছিলোঁ মজা লাগিছে বঢ়িয়া ইভিনিং আকৌ ওলাই যাওঁতে আমি একচুৱেলি ৰথ যাত্ৰাৰ এইখিনি ভিৰটো পালোঁ বহুত ভিৰ হৈছিলে আৰু ভালেই হ'ল আমাৰো ৰাস্তাতে দৰ্শন হৈ গ'ল এণ্ড আহি পালোঁ কলাক্ষেত্ৰ বহুত বছৰৰ মূৰত কলাক্ষেত্ৰত আহিছোঁ এই বাণীকান্ত কাকতি সেই প্ৰেক্ষাগৃহটোত তেওঁলোকৰ নাটকখন আছিলে কলাক্ষেত্ৰ বহুত মানে বহুত বছৰ এয়া নাটকখন ষ্টাৰ্ট হৈ গ'ল এয়া আমাৰ আকাশ দেন আকৌ এয়া তমন্না আমাৰ গোটেইখিনি ষ্টুডেণ্ট আছে নাটকখন লাহে লাহে শেষৰ পিনে আহিলে খুব ধুনীয়া হৈছে নাটকখন একচুৱেলি ইয়াতে ইনক্লুচিভিটিটোও প্ৰমোশ্যন হৈছে জেনেৰেল যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ লগতে বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীখিনিকো এড কৰিছে আৰু ইয়াত তামান্না একদম মুখ দেখি পেলাই হাক কৰিব আহি গ'ল আমাৰ বৰবা নাটক চাই মেলি আহি পালোঁ ঘৰ নাটকখন খুবেই ধুনীয়া আছিল এনেই তাহাঁতে ইমান ইন'চেণ্ট আৰু মানে ড্ৰেছত দেখি কোনোবা মাংকি হৈছে কোনোবা ভেকুলী হৈছে ইমান কিউট লাগিছে খুব ধুনীয়া হৈছে তাৰপিছত নাটক চাই মেলি আকৌ ডিনাৰটো আজি মাহঁতৰ ঘৰতে কৰিলোঁ এতিয়া আকৌ ৰাতিপুৱা কালি ক্লাছ আছে বাই বাই গুড নাইট